নমস্কাৰ আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ আশা কৰোঁ তোমালোকৰ সুবিধা হ'ব আহচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰ হৈছে জীৱক পাণিনি চাণক্য আৰু চৰক Question number 2 তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ দেশ পাৰস্য দেশ বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল এই বিশ্ববিদ্যালয় হিন্দু গুচি বুদ্ধ বিশ্ববিদ্যালয় হোৱাত চীন দেশৰ পৰাও বহুত ছাত্ৰ পঢ়িবলৈ আহিছিল Question number 3 নাগাৰ্জুন কোন কোট আছিল আৰু কি কৰিছিল নাগাৰ্জুন আছিল শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক এই বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল কোৱেশ্চন নম্বৰ 4 নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউএনচাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল ইউএনচাঙক নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা কোৱেশ্চন নম্বৰ 5 উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল এটা মুছলমান বিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে Question number 6 কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল উত্তৰ উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল Question number 7 প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া উত্তৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত লেখক শ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱে প্ৰাচীন ভাৰতবৰ্ষৰ উৎকৃষ্ট বিশ্ববিদ্যালয়সমূহৰ বিৱৰণৰ জৰিয়তে সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য পাঠ্যক্ৰম শিক্ষক ছাত্ৰৰ আচৰণ শিক্ষা ব্যৱস্থা আদিৰ এক সুন্দৰ প্ৰতিছবি দাঙি ধৰিছে পাঠটিত প্ৰাচীন ভাৰতৰ 6খন বিশ্ববিদ্যালয়ৰ কথা উল্লেখ আছে এই 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে তলত আলোচনা কৰা হ'ল 1 নম্বৰ তক্ষশিলা বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰূপে পৰিচিত আছিল তক্ষশিলা বিশ্ববিদ্যালয় আদিতে হিন্দু বিশ্ববিদ্যালয় ৰূপে স্থাপন হোৱা এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তি আছিল কেইবাখনো চতুষ্পাতি থকা এই বিশ্ববিদ্যালয়খনত 18 বিধ শিক্ষা দিয়া হৈছিল এই শিক্ষাসমূহত আছিল ভাস্কৰ বিদ্যা চিত্ৰাংকন মূৰ্তিকটা আৰু বহুতো হাতেৰে কৰা বিদ্যা অতীতৰ বহুতো প্ৰখ্যাত ব্যক্তি যেনে জীৱক পাণিনি চাণক্য ইয়াতে শিক্ষা গ্ৰহণ কৰিছিল ইয়াত পঢ়িবলৈ পশ্চিম পাৰস্য বেক্ট্ৰিয়া মগধ আদি ঠাইৰ পৰা ছাত্ৰ আহিছিল বুদ্ধ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হোৱাৰ পিছত বহুতো চীন দেশৰ ছাত্ৰও ইয়াত পঢ়িবলৈ আহিছিল 2 নম্বৰ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন অমৰাৱতী নগৰৰ ওচৰত স্থাপন কৰা হৈছিল হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল নাগাৰ্জুন শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে আছিল 3 নম্বৰ নালন্দা বিশ্ববিদ্যালয় বেদ চিকিৎসা শাস্ত্ৰ অংক শাস্ত্ৰ ব্যাকৰণ তৰ্কশাস্ত্ৰ দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্মিক বিজ্ঞানত শিক্ষা প্ৰদান কৰা এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তি আছিল শিক্ষাৰ্থীৰ পৰা কোনো খৰচ নোলোৱাকৈ শিক্ষা প্ৰদান কৰা এই বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল পণ্ডিত শিলভদ্ৰ একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিব পৰা নালন্দা বিশ্ববিদ্যালয়ত দেশী বিদেশী ছাত্ৰৰে ভৰি থাকিছিল চীনা পৰিব্ৰাজক ইউএনচাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল নালন্দা বিশ্ববিদ্যালয়ৰ ৰত্নোদধি নামেৰে ভাৰতবৰ্ষৰ সবাতোকৈ ডাঙৰ পুথিভঁৰাল আছিল এই পুথিভঁৰালটো 9 তলীয়া আছিল 700 বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ উল্লেখ নথকা এই বিশ্ববিদ্যালয়খনত ছাত্ৰক উৎকৃষ্ট মানদণ্ডৰ শিক্ষা আৰু আদৰ্শ প্ৰদান কৰা হৈছিল
4 নম্বৰ উদান্তপুৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় 8 শতাব্দীৰ বিশেষ খ্যাতি লাভ কৰা উদান্তপুৰ বিশ্ববিদ্যালয় পাল ৰাজত্বকালৰ আগৰে পৰা আছিল। এই বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। 5 নম্বৰ বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় 8 শতাব্দীৰ ধৰ্মপাল ৰজাৰ ৰাজত্ব কালত এই বিশ্ববিদ্যালয়খন আছিল। 6খন উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপকৰ সৈতে এই বিশ্ববিদ্যালয়খনে প্ৰাচীন ভাৰতবৰ্ষত 400 বছৰ শিক্ষা প্ৰদান কৰি আছিল। ছাত্ৰসকলৰ সুবিধাৰ্থে বিনামূলীয়া থকা খোৱা ব্যৱস্থাৰে 4খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। 6 নম্বৰ উজ্জয়িনী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত এই বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ সকলো পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়সমূহে প্ৰাচীন ভাৰতত শিক্ষাৰ্থীসকলক আৰ্য শিক্ষাৰ শিক্ষাদান কৰিছিল। Question number 8 আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য কলাবিদ্যাৰ 11টা বিভাগত শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। এই বিভাগকেইটা হৈছে 1 নম্বৰ সাহিত্য, 2 নম্বৰ গৃহপাল বিদ্যা, 3 নম্বৰ ৰন্ধন বিদ্যা, 4 নম্বৰ সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, 5 নম্বৰ হাতেৰে কাম কৰা বিদ্যা, 6 নম্বৰ শিল্প বিদ্যা, 7 নম্বৰ বিজ্ঞান, 8 নম্বৰ সংগীত বিদ্যা, 9 নম্বৰ নাট্য বিদ্যা, 10 নম্বৰ শিষ্টাচাৰ বিদ্যা, 11 নম্বৰ শাৰীৰিক ব্যায়াম বিদ্যা। Question number 9 আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। উত্তৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত লেখক শ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱে প্ৰাচীন ভাৰতবৰ্ষৰ উৎকৃষ্ট বিশ্ববিদ্যালয়সমূহৰ বিৱৰণৰ জৰিয়তে সেই সময়ৰ শিক্ষাৰ লগত বৰ্তমান শিক্ষাৰ উদ্দেশ্য, পাঠ্যক্ৰম, শিক্ষক ছাত্ৰৰ আচৰণ, শিক্ষা ব্যৱস্থা আদিৰ মূল পাৰ্থক্যসমূহ উল্লেখ কৰিছে। সেইসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ বৰ্তমানৰ দৰে প্ৰাচীন শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। 2 নম্বৰ বৰ্তমান শিক্ষাৰ বিপৰীতে প্ৰাচীন শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই বা উপচাই তোলা। 3 নম্বৰ প্ৰাচীন শিক্ষাৰ আন এক মহান উদ্দেশ্য আছিল মানুহৰ অসৎ বৃত্তিবোৰক আঁতৰাই ছাত্ৰসকলক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা। 4 নম্বৰ প্ৰাচীন কালৰ শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰি নতুন নতুন সত্য বা তত্ত্ব আৱিষ্কাৰ কৰিছিল, যি আজিকালিৰ ছাত্ৰসকলৰ মাজত খুব কম দেখিবলৈ পোৱা যায়। 5 নম্বৰ প্ৰাচীন ভাৰতবৰ্ষৰ তুলনাত বৰ্তমান ছাত্ৰসকলৰ স্বাধীন চিন্তা কৰি নতুন তত্ত্ব আৱিষ্কাৰ কৰাৰ সংখ্যা অতি কম। Question number 10 শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? উত্তৰ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। 11 নম্বৰ মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম আছিল চাণক্য। 12 নম্বৰ প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম হৈছে তক্ষশিলা বিশ্ববিদ্যালয়, শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয় আৰু উদান্তপুৰ বিশ্ববিদ্যালয়। 13 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষাদান কৰিছিল।